নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ মই আহিছিলো গাঁৱত এই পৰিৱেশটো সঁচাকৈ ভাল লগা কাৰণ পিছফালে আপুনি দেখিবলৈ পাইছে সোণোৱালী ধান আৰু এইখিনি সময়ত কৃষকৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কাৰণ ধান গুটি সোণ গুটি পথাৰৰ পৰা ভঁৰাললৈ লৈ যোৱাৰ সময় আৰু এইখিনি সময়তে কৃষকে এটা ডাঙৰ সমস্যাৰো সন্মুখীন হয় সেইটো হ'ল এন্দুৰৰ সমস্যা যিখিনি তলত পৰিব সেইখিনি এন্দুৰে খায় কিন্তু কেতিয়াবা এই সমস্যাটো ফেচ কৰাও দেখা যায় এই সমস্যাৰ সন্মুখীন হোৱা কৃষকৰ বাবে এটা সহায় বা যে ইয়াতে কেইজনমান দাদা আহিছে আপোনাৰ নাগৰিজুলি তামোলপুৰৰ নাগৰিজুলিৰ পৰা আৰু তেওঁলোকে এটা বিশেষ এন্দুৰৰ কাৰণে এটা বিশেষ ফাৰ্ম নিৰ্মাণ কৰিছে যিটোৱে তেওঁলোকে মানে এন্দুৰ ধৰে আৰু তাৰ পাছত সেই এন্দুৰসমূহ লৈ যায় এই পথাৰখনত পাতিবলৈ আহিছে এইখন ৰঙিয়াৰ পথাৰ হয় তেওঁলোক আহিছে তামোলপুৰৰ পৰা অৰ্থাৎ নাগৰিজুলিৰ পৰা তামোলপুৰৰ নাগৰিজুলি দাদাৰ ওচৰলৈ প্ৰথমে পোনপোনে যাব বিচাৰিম দাদা আপুনি ক'ৰ পৰা আহিছে নাগৰিজুলিৰ পৰা আপোনালোকে এইটো কিমান বছৰৰ পৰা কৰি আছে বহুত বছৰ আপোনালোকে এই যে মই দেখিবলৈ পাইছোঁ ইয়াত কমেও 20-25টা মান আছে ফান নে 30 বেছি আছে 45টা আছে এই ফানবোৰ ক'ত পাতিব এইবিলাক এনেকুৱা পথাৰতে পাতিব আপুনি এবাৰ কৈ দিয়কচোন যে আপোনালোকে কেনেকুৱা এনে য'তে ত'তে পাতি থ'লেতো নহয় ৰাস্তা থাকিবই মানে এন্দুৰৰ গাঁতৰ সন্মুখত আপোনালোকে এই ফানবোৰ পাতিব ন গাৰা থাকিব নহয় আৰু সেই গাৰাত যেতিয়া মানে অহা যোৱা কৰিব তাৰ তেতিয়া মানে এন্দুৰটো এই ফাণ্ডত ফচি যাব আৰু আপোনালোকে কেতিয়া পাতে বা কেতিয়া এইখিনি চাব আহে পাতাৰ পিছত সেইখিনি ক'ব নেকি এবাৰ মোৰ 4 বজাত পাতিম আচ্ছা আবেলি আপুনি 4 বজাত এই ধানৰ এই পথাৰবোৰৰ যিবোৰ গাঁত থাকিব এন্দুৰৰ সেই গাঁতৰ সন্মুখত পাতি থ'ব আৰু কেতিয়া আপোনালোকে চাবৰ কাৰণে আহে বা কেতিয়া আপোনালোকে এই ফাৰ্মবোৰ নিবৰ কাৰণে আহে 7 বজা 8 বজা আচ্ছা ৰাতিপুৱা পিছদিনা ৰাতিপুৱা ৰাতিয়ে চাব আচ্ছা ৰাতিয়ে চাই পেলাই আপোনালোকে লৈ যায় আচ্ছা এইবোৰ কি কৰে আপোনালোকে এই এন্দুৰসমূহ লৈ যায় পুৰি পেলাই থৈ দিয়ে তাৰপিছত এনেকুৱা ৰ'দ দিলে মই শুকাই দিব লৈ যাব আচ্ছা আপোনালোকৰ লগত কি কি সঁজুলি থাকে এইবিলাকৰ লগতে আৰু কি কি থাকে একো নাই এইটোৱে সঁজুলি আপোনালোকক মই এবাৰ দেখাই দিম যে এই বস্তুটো কেনেকুৱা এটা উলিয়াই দিব নেকি এবাৰ কেনেকৈ হেৰি কৰে আচ্ছা ইয়াতে কি থাকে এডাল গুণা থাকিব এডাল ৰছী থাকিব ইয়াতে 3-4টা বাঁহৰ টুকুৰা আৰু ইয়াতে দুটামান খিলি দেখিবলৈ পাইছোঁ মই ইয়াতে কেনেকৈ কৰে এবাৰ দেখাই দিয়ক আচ্ছা এইটো লক চিষ্টেম আৰু এক প্ৰকাৰ আৰু তাৰপিছত আপুনি এইটো খুঁটিটো অকণমান ধানৰ ওচৰলৈকে লৈ বলক ধৰি লওক এইপিনে এটা গাঁত আছে এইখিনিতে এটা গাঁত আছে তো এই গাঁতৰ হয় তাৰপিছত এনেকৈ পাতি থ'ব আৰু কিবা এডাল আপুনি মাৰি এইডাল লওক আৰু ধৰি লওক এন্দুৰটো আহিছে আচ্ছা দেখিলে আপোনালোকে যেতিয়া এন্দুৰে এই ৰাস্তাটোৰে অহা যোৱা কৰিব তেতিয়া যদি অকণমানো লাগি যায় তেতিয়াহ'লে এইটো থাপকৈ পৰি যাব আৰু এন্দুৰটো মৰিব তাত খুব এইটো মানে ট্ৰেডিশ্যনেল পদ্ধতি আৰু এই নিগনিৰ কাৰণে খুব ধুনীয়া আপোনালোকে দেখিলে দাদাসকলৰ আপোনাৰ নাম সঞ্জয় সিং আৰু তেখেতৰ নাম কি আপোনাৰ মণ্ডল মাদলি আচ্ছা এওঁলোক আহিছে এই ধৰণৰ এটা ট্ৰেডিশ্যনেল ৱেত তেওঁলোকে নিগনি ধৰা এটা পদ্ধতি আৰু এই পথাৰসমূহৰ যি সোণগুটি আছে এন্দুৰৰ পৰা বচাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে যদি ভাল পায় আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু জনাব আপোনালোকৰ ফালেও নেকি এনেকুৱা ধৰণে এন্দুৰ মৰা পদ্ধতি আছে নেকি